हेलो गाइस কি খবৰ সকলোৰে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনালো আজি দেখিছেনে একদম ৰেডি হৈ আছো আজি এক বিশেষ স্থানলৈ যাম আহকচোন আপোনালোকক লৈ যাও ক'ত যাম এ দেখিছেনে হাজবেন্ড ৰেডি হৈ আছে তেও মোৰ হলো কমপ্লিটলি আপোনালোক লুকটো দেখুৱাই আছো ৰব যাবলৈ ওলালো আহক আপোনালোকক লৈ গৈ থাকো এয়া আমি হোটেলখনৰ পৰা চেক আউট কৰিলো এতিয়া গৈ আছো এয়া আমাৰ হোটেলখন জুৰুটি নিয়ালিত পাৰ্নিল পেলেচ বুলি এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আহক আপোনালোকক লৈ গৈ থাকো এয়া আমাৰ লক্ষ্যস্থান কামাখ্যা মন্দিৰৰ গেট পালোহি আহক এতিয়া আমি ওপৰলৈকে গৈ থাকোঁ সঁচাই দেই বহুত ধুনীয়া এটা সপোন আছিল আৰু আজি সেই সপোনটো পূৰ্ণ হ'ল এয়া আমি পালোহি এয়া আমি মন্দিৰত দিবলৈ বুলি ধূপ চাকি লৈ ল'লোঁ এতিয়া আহক আমি ওপৰলৈকে গৈ থাকোঁ এয়া মাৰ ভক্তৰ সমাৱেশ দেখিছেনে আহক আমিও লাহে লাহে আগবাঢ়োঁ আৰু তেওঁৰ দৰ্শন কৰোঁ এয়া আমি পালোহি ধুনীয়াকৈ মাৰ দৰ্শন কৰিলোঁ সেৱা কৰিলোঁ তেওঁক আৰু যিহেতু ভিতৰত মানুহৰ খুব ভিৰ গতিকে তেনেকৈ ভিডিঅ' কৰা নহ'ল বা ভালো নালাগে দিয়কচোন প্ৰথমতে তেওঁক সেৱা কৰোঁ যিটো আমাৰ মেইন উদ্দেশ্য আৰু মই যিমানখিনি পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু দেখিছেনে আজি বতৰটো কিন্তু খুব ধুনীয়া ৰ'দ একেবাৰে দিয়া নাই এটোপাল দুটোপাল বৰষুণ পেলাই আছে খুব ভাল লাগিছে যেন বতৰেও আজি আমাক সঁহাৰিহে জনাইছে আৰু এয়া মন্দিৰৰ চৌপাশে অকণমান ঘূৰিলোঁ যিহেতু সময় হৈছে আমিও ওলাম আৰু মন্দিৰৰ পৰা গতিকে অকণমান চাইছোঁ আৰু আপোনালোককো দেখুৱালোঁ এয়া আমি মন্দিৰৰ পৰা ওলালোঁ আৰু এয়া দেখিছেনে মন্দিৰৰ তলত যে এয়া ভিউ পইণ্টটো আছে যিয়ে কামাখ্যাত গৈ পাইছে তেওঁলোকে জানেই চাওকচোন ইমান ধুনীয়া দেখি তাৰ পৰা গুৱাহাটীখন গোটেই দেখি খুব ভাল লাগিল মোৰ কিন্তু এয়া চাওকচোন ইমান ধুনীয়া এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ চাওকচোন ভিউটো ইমান ধুনীয়া আৰু এয়া আমাৰ ব্ৰহ্মপুত্ৰ নৈ এতিয়া আমি গৈ আছোঁ কিবা এটা খাবলৈ বৰ ভোক লাগিছে দেই এয়া আমি আহিছোঁ 6 মাইলত থকা ৰাজমহল ভোজনালয়ত যিহেতু দুপৰীয়াৰ সময় অলপ ৰখিব লগা হ'ল এয়া আমাৰ থালি পালোঁ আমি এতিয়া খোৱাহে কথা আমি খাই বৈ ওলাই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব